আপোনালোকৰ ঘৰ গ'লে আপোনালোকে ইমান আন্তৰিকতাৰে মাতে, মই সঁচাকৈ নগৈ পিনি থাকিব নোৱাৰোঁ। সকলোৰে ঘৰত যাব পৰা নাই, সময়ো হোৱা নাই, কিন্তু আপোনালোকে ইমান আন্তৰিকতাৰে মাতে, ভাইটি আমাৰ ঘৰলৈ আহিবা, দাদা আমাৰ ঘৰলৈ আহিব, কিবা এটা ভাল লাগি যায়, মানে মোৰ দিলটো খুচ হৈ যায় পূৰা। চ' মইতো গ'লে নহ'ব, অকল আপোনালোকেও আমাৰ ঘৰলৈ আহিব লাগিব। ময়ো আপোনালোকক নিমন্ত্ৰণ দিছোঁ। আগতে মানুহঘৰৰ ঘৰলৈ গ'লে মানে বিস্কুট লৈ যায় বা হোটেলৰ পৰা কিবা মিঠাই লৈ যায়। আজিকালি মানুহঘৰৰ ঘৰলৈ গ'লে মানে ফুল লৈ যায়, মানে ফুলৰ মালিকসকলে, যাৰ ফুলৰ বাগান আছে, এই ফুল বাগানৰ মালিকসকলে ফুল লৈ যায়। ফুল দিলে মানে ভালেই লাগে দিয়কচোন, যেনেকুৱাই ফুল নহওক। মানে মই এই ঘৰখনৰ কথা কৈছোঁ, মানে মই ফেচবুকৰ কথা ক'বলৈ কৈছোঁ। আজিকালি ফেচবুকটো সকলোতো ঘৰে হৈ গ'ল ন। চ' অকল গ'লেই নহ'ব, আপোনালোকে শুশ্ৰূষা কৰিব পাৰিব লাগিব, তেতিয়াহে দ্বিতীয়বাৰ আকৌ যাব। যদি আপোনালোকে ভালদৰে শুশ্ৰূষাই কৰিব নোৱাৰে, দ্বিতীয়বাৰ আকৌ কেতিয়াও নাযায়। মানে ফুল দিব নোৱাৰিলেও মৰম দিব, লাইক দিব, কমেণ্ট কৰিব, শুশ্ৰূষা কৰিব, তেতিয়া আকৌ নেক্সটবাৰ আপোনাৰ ঘৰলৈ মানুহ যাব। কিন্তু ভালদৰে যদি শুশ্ৰূষা কৰিব নোৱাৰে, তেতিয়া মানুহ কিন্তু কেতিয়াও নাযায়। সকলো ভালে থাকক।